হেল্ল' এভৰিৱান, মই অপৰাজিতা দাস বৰুৱা। মোৰ ফাৰ্মত এদিন মই খানা পাতিছিলোঁ। কিনো বনাইছিলোঁ থলুৱাভাৱে, আহক আমি চাওঁ এই ভিডিঅ'টোৰ জৰিয়তে। এয়া হৈছে আমাৰ বিৰুবাৰীত থকা নিগাজী পামত হাঁহ, আৰু বহুত হাঁহ আছে। আমাৰ এৰিয়াটো যিহেতু যথেষ্ট ডাঙৰ, চাৰিওফালে ঘূৰি আছে। জিয়া চিলেক্ট কৰোঁ দেই এতিয়া কোনটো মুৰ্গী আজি খোৱা হ'ব। লেটছ চিলেক্ট। আমাক আজি লোকেল মুৰ্গীৰ লগতে পিছফালে দেখিছে নহয় ব্ৰইলাৰ মুৰ্গী, ব্ৰইলাৰো লাগিব। ৰেডি কৰা হৈছে বাঁহৰ চুঙা, এইবোৰত বিভিন্ন আয়োজন কৰা হ'ব। এয়া হাঁহ বনাম কোমোৰাৰ সৈতে, আৰু এইখিনি ব্ৰইলাৰ সৰু সৰুকৈ কটা হৈছে। খৰিকাত দিয়া হ'ব, পূৰা জুইত বাঁহৰ চুঙাত দিয়া হ'ব, খৰিকাত দিয়া হ'ব। খোৱাহে কথা আৰু। নয়ন বঢ়িয়া দেই। কোমোৰাৰ সৈতে বনোৱা যাব, আৰু এয়া মুৰ্গী বাঁহৰ চুঙাত দিয়া যাব, খৰিকাত দিয়া যাব। আৰু এইখিনি মছলা নহ'লেতো অকণমান মাছ মাংসত ভাল নালাগে। আৰম্ভ কৰিবলৈ লৈছোঁ কোমোৰাৰে হাঁহ। কৃষ্ণ নেহাঁহিব দেই, ছেকেণ্ড কেৰাহী চাইজ ডাঙৰ, বস্তু কম। দিয়া হৈছে আৰু লোকেল মুৰ্গী ডাঙৰ ডাঙৰকৈ দিয়া হৈছে দেই। আমাৰ বিৰুবাৰী ফাৰ্মৰ হাঁহবিলাকো বৰ ধুনীয়া খেল, গতিকে ৰাইজক অনুৰোধ কৰা হ'ল ইয়াতে ল'বলৈ। এয়া কোমোৰা আৰু হাঁহ, লোকেল মুৰ্গী, আৰু এয়া খৰিকাত দিয়া চিকেন। এতিয়া আমি জুইত দিম, আৰু এয়া গাহৰি। দেখিব মোৱা মাছ, খুতুৰা শাক, পালেং শাক, পিঁয়াজ, নহৰু, আদা চব আছে, আৰু জলকীয়া, আৰু চেপি দিয়া হৈছে সম্পূৰ্ণভাৱে নেমুৰ ৰস। এতিয়া দিয়া হ'ব বাঁহৰ চুঙাত। বাঁহৰ চুঙাবোৰ দেখাইছোঁ, এয়া বাঁহৰ চুঙাত ভৰোৱা হৈছে। বঢ়িয়া। এটা চুঙাত পূৰা দিবানে মাইনা? কিমান জোৰে নহয়, বঢ়িয়া। জলকীয়া দিছা ন পূৰা? অঁ, হেহাই হেহাই খাব মজা লাগিব দেই। ভোট জলকীয়া দিছা? এয়া পূৰা খৰিকাত দিয়া হৈছে চিকেন, আৰু চুঙাত সৰু মোৱা মাছ। এয়া চিকেন চুঙাত দিবৰ বাবে ৰেডি কৰা হৈছে। চিকেন আৰু পালেং শাক দিয়া হৈছে, আদা, নহৰু, পিঁয়াজ, ভোট জলকীয়া। সেয়া বাঁহৰ চুঙাত ভৰোৱা গৈছে। নেমু পূৰা চেপা গৈছে, আৰু টেঙা জ্বলা পূৰা। আমাৰ সুমিতে বঢ়িয়া প্ৰিপেৰেশ্যন কৰি আছে, দেখুৱাই দিছোঁ। আৰু এইফালে চিকেন খৰিকাত, চুঙাত মাছ, মাছৰ আঞ্জা, আৰু অলৰেডি আমাৰ ৰেডি আছে চিকেন আৰু শাক। এতিয়া গাহৰি দিয়া হৈছে, আকৌ লাই শাক নেকি? অঁ নহয়, পালেং শাক, ভোট জলকীয়া, পিঁয়াজ, নেমু,
চুঙাত বাঁহগাজ চুঙাত দিয়া হ'ব এবাৰ এইবোৰ আমাৰ সব সুমিত বৰুৱা স্পেচিয়েল দেই কৰ্দৈও পুৰা গৈছে কলপাতৰ এনেকৈ ঢাকি দিব তেতিয়া কলপাতৰ সুবাসটো আহিব এতিয়া মোৱা মাছ চুঙাৰ পৰা চুঙাৰ পৰা ওলোৱা যিটো ভকভকনি শব্দ লোভ লগায়নে বাৰু এয়া হৈছে গাহৰি বাঁহগাজ দি বনোৱা আৰু এয়া হৈছে চুঙাত দিয়া গাহৰি এয়া হৈছে খৰিকাত দিয়া গাহৰি দীঘল দীঘল খৰিকাত দিয়া গাহৰি আৰু এইফালে হৈছে ব্ৰইলাৰ চিকেন চুঙাত দিয়া ইয়াত আছে পালেং শাক বাঁহগাজ ভোট জলকীয়া বিলাহী আৰু বহুত নেমু আৰু এয়া হৈছে খৰিকাত দিয়া ব্ৰইলাৰ চিকেন একদম খাওঁ খাওঁ কৰি আছে এয়া আমাৰ খেতিৰ মূলা আলু ভাজি আলুটো বাৰু খেতিৰ নহয় এয়া মোৱা মাছ আকৌ আমি বাঁহৰ চুঙাত দিছিলোঁ পিছত আপোনালোকক কেঁচা বাঁহ লাগিব দেই এইবোৰ বনাবলৈ আৰু ইনগ্ৰেডিয়েণ্টছ বহুত আছে এয়া হৈছে লোকেল চিকেন লোকেল আমাৰ ফাৰ্মৰে আলুৰে বনোৱা অসমীয়া গাঁৱৰ ষ্টাইলৰ আৰু হাঁহ কোমোৰা আৰু আঞ্জাৰ কালাৰ চাওক লোহাৰ কেৰাহীত বনোৱা একদম কলা ৰঙৰ নহয় জানো জালুকীয়া আৰু ভাতটোতো লাগিবই ভতুৱা অসমীয়া আমি বিলাহী টেঙাৰ মাছখিনি লুকাই আছে পিছে দেখুৱাই দিম বাৰু আৰু ঘেৱৰটো আমি ফটোত দেখুৱাই দিম ৰ'ব মাছৰ পিচ এটা দেখুৱাই দিয়া যাওক একদম ডাঙৰ ডাঙৰ ৰৌ মাছ খুব বনালোঁ খুব খালোঁ আৰু কেৰাহীৰ ছাইৰে মোৰ হাতো কলা পৰিল আজিলৈ আমি যাওঁ চাই থাকিব মোৰ চেনেল